কবিতাটি সেইসকল সন্তানৰ ওপৰত লিখা যিসকল সন্তানক জন্মৰ পিছতে পিতৃ মাতৃয়ে ডাষ্টবিনত পেলাই থৈ যায়। এই কবিতাটি মোৰ মনৰ অনুভূতি প্ৰকাশৰ এক প্ৰয়াস মাথো। যদি ভুল ভ্ৰান্তি হয় অনুগ্ৰহ কৰি ক্ষমা কৰি দিব। কবিতাটিৰ শিৰোনাম মই কোন। কথা ববী বৰা মেধিৰ। কবিতাটি পাঠ কৰিছোঁ ববী বৰা মেধিয়ে। মই কোন মোক প্ৰশ্ন নকৰিবা, অৱহেলিত উপেক্ষিত অনাদিত্ৰ আন্ধাকাৰচ্ছন্ন মোৰ অতীত। ৰঙীন মদিৰাৰ ৰাগীত মাতাল হৈ পৰা সম্ভ্ৰান্ত বিশৃংখলিত যৌৱনৰ খন্তেকীয়া উপভোগৰ পৰিণতি মই। পৰিচয়বিহীন মোৰ জীৱনত নাই পিতৃৰ পৰিচয়, নাই যে মাতৃৰ পৰিচয়। ৰঙীন যৌৱনৰ কলংক মুচিবলৈ মৃত্যুৰ দুৱাৰ দলিলৈ দলিয়াই দিয়া পৰিত্যক্ত সামগ্ৰী মাথো মই। নিৰপৰাধী মই, নিৰপৰাধী হৈও যেন আজি অপৰাধী মই। সমাজৰ চকুত দেখা পাওঁ আজি মই লাঞ্ছনা অৱহেলা উপলঙাৰ দৃষ্টি। যিদৰে ঈশ্বৰৰ চৰণত অৰ্পিত হোৱাৰ কামনা মদাৰ ফুলৰ প্ৰতিদিনেই হৈ ৰয় অপূৰ্ণ, সেইদৰে অপৰিচিত অতীতক লৈ সগৌৰৱেৰে সমাজত জীয়াই থকাৰ মোৰ বাসনা কাহানিও যে নহয় পূৰ্ণ। পিতৃৰ মৰমৰ পৰা বঞ্চিত আজি মই, মাতৃৰ মৰমৰ বাবে ব্যাকুল আজি মই। জানা, যেতিয়া এগৰাকী মাতৃয়ে নিজ সন্তানক মৰম কৰা দেখোঁ, তেতিয়া যে মোৰ বুকু ফাটি যাব খোজে। যেতিয়া এগৰাকী পিতৃয়ে নিজ সন্তানক বুকুচাত লৈ উমলি থকা দেখোঁ, তেতিয়া মোৰ দুচকুৰে দুধাৰি চকুলো অজানিতে বৈ আহে। আই তুমি কেনেকৈ ইমান নিষ্ঠুৰ হ'লা, পিতাই তুমি কেনেকৈ ইমান নিৰ্দয়ী হ'লা। ঔৰসত জন্ম হোৱা সন্তানক ডাষ্টবিনত হেলা ৰঙে পেলাই দিলা। লোৱাটো নাছিলো আই তোমাৰ গৰ্ভত স্থিতি, মই আপোন মনেৰে নিশাৰ এন্ধাৰ ঠেলি কৰিছিলা আবাহন মোক দুয়ো যুগ্ম হৃদয়ে। জীৱনৰ দীঘলীয়া বাটত লগ পালে কেতিয়াবা প্ৰশ্ন কৰিম মোৰ পূজনীয়া পিতৃ মাতৃৰ খন্তেকীয়া উপভোগৰ বাবে মোক কিয় দিলা আজীৱন ইমান কঠোৰ শাস্তি। জীৱনৰ দীঘলীয়া বাটত লগ পালে কেতিয়াবা প্ৰশ্ন কৰিম মোৰ পূজনীয় পিতৃ মাতৃৰ খন্তেকীয়া উপভোগৰ বাবে মোক কিয় দিলা আজীৱন ইমান কঠোৰ শাস্তি। ধন্যবাদ। যদি ভাল পালে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে মোক আৰু এখোজ আগুৱাই যোৱাৰ বাবে অনুপ্ৰাণিত কৰিব। আজিলৈ ইমানতে সামৰণি মাৰিলোঁ।